নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 4 জিলা ভংগৰ পিছত চাৰিওফালে চলিছে প্ৰতিবাদ। ৰাজপথত ওলাই আহি বিভিন্ন দল সংগঠনে কৰিছে প্ৰতিবাদ। ইয়াৰ মাজতে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰিছে বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাক দিছে তুলাধুনা। কিম জং উনৰ দৰে শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাই, এই বুলি মন্তব্য কৰিছে ভূপেন বৰাই। নিজকে সুপ্ৰিম লিডাৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে নেকি হিমন্ত বিশ্ব শৰ্মাই? কংগ্ৰেছ সভাপতি ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। মৈমতালিকৈ 4খন জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে। 4 জিলাৰ লোকৰ আত্মসন্মানত আঘাত দিছে হিমন্ত বিশ্ব শৰ্মাই। কেইদিনমান আগতে 8,000 শিক্ষকৰ পদ বিলুপ্তি কৰিছিল এইজন মুখ্যমন্ত্ৰীয়ে, এই বুলি মন্তব্য কৰিছে ভূপেন বৰাই। লগতে তেওঁ কয় যে চিৰিয়াখানাৰ পৰা সদায় জন্তু বিলুপ্ত কৰি আহিছে এইখন চৰকাৰে। আমাৰ প্ৰতিটো সম্পদেই বিলুপ্ত কৰি আহিছে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে, এই বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে এটা ডাঙৰ বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ হ'ব নেকি ভাৰতৰ পৰিস্থিতি? ভাৰতত প্ৰৱেশ 120 গুণ শক্তিশালী কভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন BF7তকৈও 120 গুণ অধিক সংক্ৰমণ হয় এই নতুন ভেৰিয়েণ্ট। এই মুহূৰ্তত জনাইছোঁ আপোনালোকক এটি ভয়ংকৰ খবৰ। ভয়ংকৰ হ'ব নেকি ভাৰতৰ পৰিস্থিতি? ভাৰতত প্ৰৱেশ কৰিছে 120 গুণ শক্তিশালী কভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন BF7তকৈও 120 গুণ অধিক সংক্ৰমণ হয় এই নতুন ভেৰিয়েণ্ট। ভাৰতত প্ৰৱেশ XBB.1.5 ভেৰিয়েণ্ট। এই নতুন ভেৰিয়েণ্টে আমেৰিকাত সৃষ্টি কৰি আহিছে হাহাকাৰৰ। XBB.1.5ক ছুপাৰ ভেৰিয়েণ্ট আখ্যা দিছে বিশেষজ্ঞসকলে। এই ভেৰিয়েণ্টত আক্ৰান্ত হ'লে উন্নত চিকিৎসা কৰিব লাগিব ৰোগীজনে। গুজৰাটত চিনাক্ত কৰা হৈছে এই ভেৰিয়েণ্টত আক্ৰান্ত প্ৰথমজন ৰোগী। এই ভেৰিয়েণ্টক লৈ আমেৰিকাই তথ্য লুকুৱাৰ অভিযোগ উত্থাপন হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী বাতৰিটো হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিমৰ বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আসনত বহাৰ পিছতেই অসহায় হৈ পৰিছে মুছলমানসকল। হিমন্ত বিশ্বৰ শাসনত সুৰক্ষিত নহয় ৰাজ্যৰ মুছলমানসকল, এই বুলি মন্তব্য কৰিছে আমছুৰ সভাপতিজনে। আমছুৰ সভাপতিৰ বিস্ফোৰক মন্তব্য এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক। হিমন্তৰ শাসনত সুৰক্ষিত নহয় ৰাজ্যৰ মুছলমানসকল, এই বুলি মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে। 21 জানুৱাৰীৰ পৰা ৰাজ্যব্যাপী হ'ব আন্দোলন বুলি মন্তব্য কৰিছে তেওঁ। লগতে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীৰ গাদীত হিমন্ত বিশ্ব বহাৰ পাছতেই অসহায় হৈ পৰিছে অসমৰ মুছলমানসকল। মুছলমানৰ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ কাঢ়ি ল'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। ৰেজাউল কৰিমে লগতে কয় যে চৰকাৰৰ আক্ৰোশমূলক সিদ্ধান্তৰ বিৰুদ্ধে চলিব আইনগত যুঁজ। হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈছে আমছু।